কফি আছে ইমান ধুনীয়া পৰিৱেশ এটা আজি আহিলোঁ গোটেইবিলাকে লগৰকেইটাও আছে তলত আছে সেইকেইটা আহি আছে তো ভালকৈ চাই লওঁ ময়ো এই আহোঁ মাজে মাজে কিন্তু ভালকৈ চোৱা নাই তো আজি গোটেইবিলাক লগৰ লগত আজি ভালকৈ চাম বলক ভিডিঅ'টো আৰম্ভ হ'ল তো পুলিচৰ পালাত পৰিলে লগৰকেইটা সিহঁতক বচাবলৈ যাই মোৰো উল্টাকৈ লাগি গ'ল লাগি যাই কিনে টোটেল পইচা কাটিছে ৫,০০০ টকা উপায় নাই আৰু লেবেল দিলাক না কিয় আহি মোটামুটি পালোঁ বাগেশ্বৰী মন্দিৰ মোটামুটি আহি পালোঁ বাগেশ্বৰী মন্দিৰ ভৰিখন ধুই লওঁ ভৰিখন ধুই লওঁ এইটো নিজৰা ধুনীয়া এইটো তো হাত ভৰি ধুই ল'লোঁ ধুই লৈ কিনে মাৰ এবাৰ আশীৰ্বাদ লওঁ বুলি আহিলোঁ এবাৰ বাগেশ্বৰী মাৰ তো হতাবিলাক ইয়াতে খুলি কিনে থওঁ মই গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশ এটা আজি আহিলোঁ গোটেইবিলাকে লগৰকেইটাও আছে তলত আছে সেইকেইটা আহি আছে তো ভালকৈ চাই লওঁ ময়ো এই আহোঁ মাজে মাজে কিন্তু ভালকৈ চোৱা নাই তো আজি গোটেইবিলাক লগৰ লগত আজি ভালকৈ চাম বলক ভিডিঅ'টো আৰম্ভ হ'ল ইহঁত দুটা মোৰ লগত আছে আৰু ৩-৪টামান আহি আছে তো ইহঁতে পাওক ইহঁতে আহি পালে বাইকখন পাৰ্ক কৰিলে তো আমি এতিয়া আহি আছোঁ তো চাই লওক কেনেকুৱা পৰিৱেশ পূৰা পাহাৰৰ মাজত আহি কিনে আপোনালোকে আহিব মই লোকেশ্যনটো দি দিম তলত ডিছক্ৰিপশ্যনত তো মিৰ্জাৰ পৰা বেছি দূৰ নহয় আপোনাৰ 1 কিলোমিটাৰমান হ'ব তো চাই লওক কেতিয়াবা কেতিয়াবা এনেকৈ মন্দিৰত আহি কিনে বহুতেই ভাল লাগে তো সেইটো কাৰণে গোটেইবিলাকক ক'লোঁ বোলে আজি মেঘালয় যোৱাৰ আগত আমি এবাৰ মন্দিৰত সোমাই যাওঁ আৰু গমটো পাইছে পুলিচে ধৰি ৰাস্তাত ৫,০০০ টকা ভৰিলোঁ সেইটো কাৰণে ভাবিলোঁ এবাৰ মাৰ আশীৰ্বাদ লৈ কিনে আগুৱাই যাওঁ ৰাস্তাত যেনিবা আকৌ কিবা হয় সেইটো কাৰণে আহিলোঁ তো আপোনালোকে পৰিৱেশটো চাই থাকক ধুনীয়া পৰিৱেশ একদম ধুনীয়া নিজৰা এইটো চাওক পূৰা এখন পাহাৰৰ মাজত এনেকৈ নিজৰা তো ধুনীয়া লাগে পৰিৱেশটো এনেকৈ ধুনীয়া এটা ৰাস্তা আছে উঠি কিনে যাম চাওক চাৰিওপিনে গোটেই পাহাৰ তাৰে মাজত ফটো মাৰো এইটো সৰুকৈ নিজৰা গৈ আছে সৰুকৈ নিজৰা এইটো আমি ওপৰলৈ যাওঁ চাওঁ এবাৰ তো বাগেশ্বৰী মন্দিৰৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা এখন প্ৰকাণ্ড পাহাৰৰ মাজত এইটো সৰুকৈ নিজৰা এনেকৈ বৈ গৈছে আৰু এইটো তো ওপৰলৈ যাওঁ ওপৰলৈ যাই কিনে চাওঁ ভিতৰত আহি পোৱা নাই চাই লওঁ শিৱ বাবাৰ মূৰ্তি এইটো শিৱ বাবা তো এনেকৈ সেৱা এটা কৰিলোঁ ইয়াতে আৰু এইটো গণেশ বাবাৰ মূৰ্তি আপোনালোকক ওচৰলৈ যাই কিনে দেখাই দিছোঁ এইটো গণেশ বাবাৰ মূৰ্তি তাৰপিছত আপোনাৰ ওপৰত উঠি কিনে গৈছোঁ পূৰা ধুনীয়া এখন পাহাৰ কাটি কিনে মাজত এনেকৈ বনাইছে তো এইপিনে এনেকৈ কিবা কিবি যাব পাৰি আৰু এইপিনে মনসা মাৰ মূৰ্তি মা মনসাৰ মূৰ্তি এইটো মা মনসা এটি বাগেশ্বৰী মন্দিৰ
তলৰ পৰা এনেকৈ ভিউটো এনেকুৱা মজা একদম ধুনীয়া পৰিৱেশ। আমি এই এনেকৈ উঠি আহিছিলোঁ। তো এনেকুৱা এটা পৰিৱেশ ভাল লাগে, আহিব ওচৰতে এইটো মন্দিৰ চাব লগা। তো ইহঁতে পূৰা নামি গ'লে এইকেইটা একদম ধুনীয়া পৰিৱেশ। ইয়াতে ক'তে আছি আপোনালোকক অকণমান হ'লেও দেখালোঁ। চাওঁ এতিয়া আৰু নকৈছোঁ পল্লৱে ফোন কৰি আছে মোক, একবাৰ চাচোন ফোন মাৰি কিনে। এই মোৰতে মাৰি আছে। তেনেকৈ আহিলোঁ, ভাল এটা পৰিৱেশ। ধুনীয়া এখন পাহাৰৰ মাজত বেয়া নালাগে এনেকৈ আহিব। ঘৰত আহিলে মনটো অলপ পাতল লাগিব। তো এতিয়া আৰু চাওঁ, ভাল লাগে এনেকৈ মন্দিৰতে আহিলে মনটো অলপ পাতল হয়, অলপ ফ্ৰেছ হয়। সেইটো কাৰণে আহিলোঁ ওচৰতে মন্দিৰটো ধুনীয়াকৈ অলপ আহিলোঁ, দিলোঁ আৰু এতিয়া ধুনীয়াকৈ নেমি যাই আছে। এই দামৰাকেইটা এতিয়াই সেইকেইটা গতিকেইটা দামৰা এই দামৰাকেইটা আহিছে এতিয়া আহি পাইছে। এতিয়া আমি দৰ্শন কৰা হয়গৈ আহিলোঁ, এতিয়া আহি পাইছে। চাওক আপুনি কেনেকুৱা ধুনীয়া চিনাৰী, একদম এই পূৰা ওপৰলৈ এনেকৈ উঠি যাব পাৰি, পূৰা ওপৰলৈ এনেকৈ। তো ভাল লাগে আহি কিনে, আহিব আহি কিনে চাব, ভাল লাগিল। এতিয়া ইহঁতকেইটা এতিয়াহে আহি পালে। এই দামৰাকেইটা এতিয়া আহি পালা, এইকেইটা দামৰা, গোটেইকেইটা দামৰা। যা তহঁতে ধুনীয়াকৈ আশীৰ্বাদ লৈ আহ, যাতে এই যোনটো ঘটনা হৈ গ'ল সেনেকৈ ঘটনাতে নহয়, আকৌ নহয়। যা ধুনীয়াকৈ আশীৰ্বাদ এটা লৈ আহ তহঁতে, যা। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। খাই লৈ কিনে ধুনীয়া কৰি ভাল কিবা জেগা আছিল, লাও পানী লাগি তাকে যাম চাই দিয়ক ভিডিঅ'টো।